নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত কি হ'ব আপোনালোকক দেখুৱাই আছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধু বান্ধৱীসকল। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক এটা কৰি দিব। এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। বেল আইকনটো দবাই দিলে আপোনালোকে মোৰ আহিবলগীয়া সকলো ভিডিঅ'বোৰ পাই থাকিব। আৰু ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই বজাৰলৈ গৈ আছোঁ আৰু বজাৰৰ পৰা কেইটামান শাক পাচলি লৈ আহোঁগৈ। এয়া দেখিছে বাগানৰ নাজাৰা কি ধুনীয়া দেখিবলৈ। আৰু এইফালে দেখিছে কলম কাটি থৈছে এইটো ছাইডত, আৰু এইটো ছাইডত দেখিছে কলম কটা নাই, এইফালেও কাটিব। বৃহস্পতিবাৰ বজাৰ, আৰু বৃহস্পতিবাৰ বজাৰ দুটামান বজাৰ পৰা বহে আৰু গধূলি আবেলি বেলিকা বহে। আৰু গৈ আছোঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে। বজাৰ আহি পালোহি আৰু বজাৰ কেইটামান কৰি লওঁ, আপোনালোকক দেখুৱাই আছোঁ। এইফালৰ ছাইডটোত কাপোৰৰ বজাৰ বহিছে আৰু এইফালে আপোনালোকক দেখুৱাই আছোঁ শাক পাচলি বজাৰখন। আৰু মই শাক পাচলি কেইটামান বজাৰ কৰি নিম এতিয়া, আৰু কি লওঁ তাকে চাওঁগৈ বজাৰত, পটাপট লৈ লওঁ। বন্ধা কেনেকৈ লগাইছে? বন্ধাটো বেছি লয়। জলকীয়া কেনেকৈ লগাইছে? আধা কেজি দি দিয়ক। লাই শাক কেনেকৈ ভাইটি? দুমুঠা 10। কোমলীয়া নে? 40। ঐ ভাল, এই লাই ল'লোঁ নহয়। মূলা কেনেকৈ লগাইছে? চাইনিজ কেনেকৈ লগাইছে? কেনেকৈ লগাইছে? ইউটিউব খুলি অঁ সেইটো কাৰণে আকৌ। আলু কি কেজি? পুৰা সস্তা। এতিয়া আহিছোঁ গুটি দোকানলৈ আৰু ধনিয়া গুটি কেইটামান লৈ লওঁ। ইয়াত দিছে ধনিয়া গুটি। দোকানী এইটো বাদাম আৰু সেই চানাটো মিলাই আপুনি 20 টকা দিয়ক। কেনেকুৱা বিজনেছ কেনেকুৱা চলিছে? ঠাণ্ডা ন? বজাৰ হৈ গ'ল, এয়া বস্তু বান্ধি ল'লোঁ মটৰচাইকেলত আৰু আপোনালোকক ঘৰত লগ পাই আছোঁ। বজাৰৰ পৰা কি চব্জি আনিলোঁ আপোনালোকক দেখুৱাইছোঁ। কি এয়া মেলি দেখিছে, ইয়াত মেলি থোৱা আছে কবি, বিলাহী, গাজৰ, এই আলু, এইবিলাকে আৰু। सबका हाजिरा खत्म कर दिया ये लोग, सब हाजिरा खत्म कर दिया মানুহবোৰ। এয়া দেখিছে মেচিনে কলম কাটি আছে আৰু মেচিনে কলম কাটিলে সোনকালে কামটো শেষ হৈ যায়। ভালতো ভালে আছ? এই ছোৱালীকেইজনীয়ে ঝুমুৰ নাচ নাচি আছে, কিমান ধুনীয়া লাগিছে। ওচৰৰ পৰা গৈ দেখুৱাই আছোঁ আপোনালোকক। আৰু ইয়াত আহি মানুহ এজনক সুধিলোঁ, তেওঁলোকৰ খ্ৰীষ্টান মানুহ হয় আৰু তেওঁলোকৰ এতিয়া বিহু, আৰু বিহুত তেওঁলোকে নাচিছে ঘৰে ঘৰে গৈ পিনে। আৰু ইয়াত দেখিছে কি ধুনীয়াকৈ নাচিছে। এতিয়া খ্ৰীষ্টমাছ চলি আছে তেওঁলোকৰ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ, আৰু আজিলৈ বাই বাই।